Good morning guys, welcome back to our YouTube channel. আজি আমাৰ দিনটো কি প্ল্যানিং আছে কি কৰিম আপোনালোকৰ লগত ভাবিলো অলপ শেয়াৰ কৰো সেইকাৰণে আজি যেহেতু সানডে আমাৰো বন্ধ আছে এয়া মই এতিয়া প্ৰাৰ্থনা কৰি গা সা ধুই প্ৰাৰ্থনা কৰি আজৰি হৈছো আৰু এতিয়া ব্ৰেকফাষ্ট কৰি আমি ক'ত যাম কি কৰিম দেখাই থাকিম আপোনালোকে ভিডিওটো চাই থাকিব আৰু তুমি ওলাই ৰেডি চাগে ন মই ওলাই ৰেডি তুমি সদায় ফাষ্ট ন মইহে লেজি তাকে ওলাই লওঁ এতিয়া আমি জলদি মই ওলাবলৈ বাকি আছে আৰু ব্ৰেকফাষ্ট কৰিব বাকি আছে আপোনালোকক তাৰপিছত দেখাই থাকিম কি কৰিম কি নকৰিম ঠিক আছে তেতিয়াহ'লে ভিডিওটো ভালদৰে ঠিক আছে এতিয়া ওলাই আহি আছো এয়া আমি আহি পালোহি মণিপুৰৰ ইস্কন টেম্পল বহুত মানুহ আজি ইমান ধুনীয়া লাগিছে ন বহুত ডাঙৰ ন ধুনীয়া লাগিছে মণিপুৰতো আমি যেনেকৈ নামঘৰলৈ গ'লে মেখেলা চাদৰ পিন্ধি যাওঁ ইয়াতো তেওঁলোকে এজন মানুহে ধুতি পিন্ধি আহিছে আমি এতিয়া ভিতৰলৈ আহি আছোঁ টেম্পলৰ শ্ৰীকৃষ্ণৰ ইস্কন টেম্পলৰ ভিতৰখিনি এইখিনি কাঠৰ দুৱাৰখিনি বন্ধ কৰি দিলে ন মই আহাত লেট কৰিলোঁ যে সেইকাৰণে চাব নাপালোঁ আৰু ইমান ধুনীয়া লাগিছে একদম পবিত্ৰ মনটো ভাল লাগি গৈছে এটা আহি ভগৱান শ্ৰীকৃষ্ণৰে চব আছে এতিয়া তাত যে বহি আছে মূৰ্তি নে মানুহ সেই হেৰিখনৰ ভিতৰত যে অলপ লেট হৈ গ'লগৈ ওলাওঁতে লেট কৰি দিলেগৈ চাবলৈ নাপালোঁ বন্ধ কৰি দিলে পূজা এনেকৈ প্ৰাৰ্থনা কৰা সেই টাইমতে খুলি থয় তাৰপিছত আকৌ বন্ধ কৰি দিয়ে আকৌ ইভিনিং খুলিব এতিয়া বন্ধ কৰি দিয়ে এতিয়া নেদেখায় আৰু ঢাকি দিয়ে এনেকৈ ইস্কন টেম্পলৰ কোনোবা গুৰু এজন এয়া ঢাকি দিলে আৰু ভগৱান শ্ৰীকৃষ্ণ ইস্কন টেম্পলত ভগৱান শ্ৰীকৃষ্ণৰে হেৰি কৰে
উপাসনা কৰে। তেওঁলোকে শ্ৰীকৃষ্ণ এনেকুৱা যেনেকৈ আমাৰ শংকৰদেৱ তেনেকৈ ইস্কন টেম্পলৰ তেনেকুৱা গুৰুৱে মানে ভাগৱত চৰ্চা কৰা এজন পণ্ডিত আৰু চাবলৈ পোৱাহেঁতেন ভাল লাগিলেহেঁতেন। আমি আৰু ভিউটো দেখাইছোঁ আপোনালোকক ভিতৰৰ পৰা। এইটো বিল্ডিঙত থাকিবলৈও ব্যৱস্থা আছে ধুনীয়াকৈ। এইটো দৰ্জাবোৰ পূজা হৈ যোৱাৰ লগে লগে এওঁলোকে দৰ্জাবোৰ জপাই দিয়ে। পূজা পাঠ হোৱাৰ পিছত বহি লৈ সকলোৱে মিলি যোনজন আহে সকলোকে খাবলৈ দিয়ে এনেকৈ। আমি খাবলৈ নাপালোঁ আৰু মোৰ কাৰণে হ'ল। এয়া আমি এতিয়া অলপ বহিছোঁ, ইয়াতে অলপ বহি মেলি ফটো চটো দুখনমান ল'লোঁ। অলপ ইমান ৰ'দ বেছি নহয়, চকু মেলিবই পৰা নাই, একদম এনেকুৱা হৈ গৈছে চকু। সেইকাৰণে একদম এইফালে হিৰোয়ে ছানগ্লাছ লগাই লৈছে, মোৰ নাই। এনেকৈ দেখাইছোঁ আৰু গোটেই ভিউটো ন। ফ্ৰণ্ট কেমেৰা কৰি পিনি দেখাই দিছোঁ। ইমান মানে জেগাটো মানে আহি মানে মনটো পবিত্ৰ হৈ গৈছে আৰু। যদিও মন চনবোৰ অলপ বেয়া হৈ থাকে বা এনেই আৰু খং চং মানুহে কেতিয়াবা উঠি থাকে বা মনটো এনেই দুখ লাগি থাকে, ইয়াত আহি পিনি এনেকুৱা হৈ গৈছে একদম পূৰা ফ্ৰেছ, চব দুখ ভাগৰ কষ্ট পাহৰি পিনি ভাল লাগিছে আৰু ইয়াতে বহি। তেওঁলোকে মণিপুৰী ভাষাতে ভাগৱত পঢ়িছে, কৈছে, বুজাইছে ভাগৱতৰ। এয়া তেওঁলোকৰ ভকতে, আমাৰ যেনেকৈ ভকতে বুজাই থাকে, ভাগৱত ব্যাখ্যা কৰে, তেওঁলোকেও মণিপুৰী ভাষাত গীতাখন বুজাই আছে। মানুহ সকলোৱে বহি শুনি আছে। ৰাসলীলা কথা কৈছে চাগে, এতিয়া ভাষাটো বুজিব পৰা নাই কাৰণে গম পোৱা নাই কি কৈছে, এনেই অনুমান কৰিছোঁ আৰু।
আমি সেইডোখৰতে ৰখি থাকোঁতে তাৰে দুগৰাকী মহিলা আহি পিনি আমাক ক'লেহি অলপ চেণ্টিং কৰি চাব নেকি কেনেকুৱা লাগে অনুভৱটো কেনেকুৱা হয়। তেতিয়া আমি ক'লোঁ ঠিক আছে বুলি। তেতিয়া তেওঁলোকে আমাক ওপৰলৈ অলপ উঠি আহিবলৈ ক'লে, তাতে আমাক বহিবলৈ দিলে। তাৰপিছত এনে মালা এপাত দি পিনি তাৰপিছত তেওঁলোকে শিকাইছে কেনেকৈ কি কৰিব লাগে। অলপ চাই থাকক আপোনালোকে। আপোনালোকৰ ল'ৰাটো হৰে কৃষ্ণৰ জপ কৰে। হৰে কৃষ্ণ কৈ কৰি জপ কৰিব দিছে। চবেই কৰি আছে ভিতৰতে হৰে কৃষ্ণ 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 হৰে হৰে। জপ কৰি আছে ভগৱানক। তেওঁলোকৰ কীৰ্তন হৈ আছে, তেওঁলোকৰ কীৰ্তন বুলিয়ে কয়। যাবলৈ লৈছোঁ ইস্কন টেম্পলত আহি। আজি বহুত ভাল লাগিলে। তোমাৰ কেনেকুৱা লাগিলে? ভাল লাগিলে। অলপ আমাক চেণ্টিং কৰিবলৈও শিকালে, মালাডাল ধৰি কেনেকৈ কৰে। এখনত লিখা আছে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। তেনেকৈ চেণ্টিং কৰিব লাগে। এপাক লাগে আকৌ ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ ঘূৰাই থাকিব লাগে মালাডাল। ইয়াতে ৰাতিপুৱা 8টাৰ পৰা 9টাৰ ভিতৰত আহিলেহে আমি চব চানডে আহিবলৈ কৈছে আমাক। 8টাৰ পৰা 9টাৰ ভিতৰতহে আহিলে মানে আমি চব দেখা পাম বুলি কৈছে। আৰু প্ৰসাদ দিয়ে, প্ৰসাদো খাবলৈ পাম কৈছে। 12টাৰ আগত চব খতম হৈ যায়। ইয়াতে আমাৰ যেনেকৈ অসমত কীৰ্তন পঢ়ে, ইয়াতো একেই, ভাগৱত শিকায়, একেই অলমষ্ট। আজিলৈ আমি ইয়াতে ভিডিঅ'টো সামৰিছোঁ। যদিহে ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব আপোনালোকে, তেতিয়া সোনকালে ন'টিফিকেশ্যনখিনি পাই থাকিব আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু আপোনালোকে এনেদৰে মৰম দি যাব। বাই বাই।